ভিডিঅ'টোত মানে মই মটৰব্লগিং কৰিলে কি কি এক্সেসৰিজ ইউজ কৰোঁ এইবোৰ সব দেখাবলৈ গৈ আছোঁ তো চাই ভিডিঅ'টো আগলৈকে বহুতে নাজানিব পাৰি যে মটৰব্লগিং কৰিলে কি কি এক্সেসৰিজ ইউজ কৰা হয় সো আজি ভিডিঅ'টোত মই মটৰব্লগিং কৰিলে কি কি এক্সেসৰিজ ইউজ কৰোঁ আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু ভিডিঅ'ৰ শেষত প্ৰাইচবোৰ কৈ আছোঁ সো চাই ভিডিঅ'টো শেষলৈকে ফাৰ্স্ট অফ অল মটৰব্লগিং কৰাৰ কাৰণে যি বস্তু লাগে সেইটো হ'ল হেলমেট মই ইউজ কৰিছোঁ এক্সেলৰ হেলমেট আৰু আপোনালোকে হেলমেট কিনাৰ আগতে চাই ল'ব এনেকুৱা পেডবোৰ থাকে খুলিব পাৰি চ' মাইকবোৰ ভিতৰত ফিটিং কৰিব ইজি হয় আৰু মটৰব্লগিং কৰিলে আপোনালোকে একশ্যন কেমেৰা কিনিব লাগিবই উইদাউট একশ্যন কেমেৰা মটৰব্লগিং ইজ অলমষ্ট ইম্পচিবল চ' মই ইউজ কৰিছোঁ GoPro Hero 9 Black আগতে কি আছিল GoPro হেলমেটত মাউণ্ট কৰিলে এমচিৰ লগত লগাব লগা হয় কিন্তু আজিকালি হৈছে ষ্ট্ৰেপ থকা চিন মাউণ্ট আৰু মই ইউজ কৰিছোঁ টেলিচিনৰ চিন মাউণ্ট ষ্ট্ৰেপ চিন মাউণ্ট আৰু এইটো হয় উলাঞ্জিৰ হাউচিং কেছ ইয়াতে GoProটো সোমাই হেলমেটৰ চিন মাউণ্টত লগোৱা হয় আৰু অলপ পিছত মই আপোনালোকক ফিটিংবোৰ দেখাই আছোঁ এইবোৰ কেনেকুৱা লগায় আৰু এইটো হয় GoPro Adapter এইটো নোহোৱাকৈ GoProৰ মাইক লগাব নোৱাৰি আৰু এইটো সৰু বস্তুৰ প্ৰাইচ কিমান হয় আপোনালোকে গেছ কৰক আৰু এইটো হ'ল মাইক হেলমেটৰ ভিতৰত লগাবৰ কাৰণে আৰু আপোনালোকক মই এটা ফিটিংবোৰ দেখাই আছোঁ চব আৰু এইটো হ'ল চিন মাউণ্ট এইটো এটা লগাম আৰু এইটো হয় প্লাষ্টিক কেছ ইয়াতে GoProটো এনেকৈ সোমাই ল'ব লাগে এইটো GoProটো লগাই ল'লোঁ আৰু এইটো হ'ল এডাপ্টাৰটো এটা এনেকৈ লগাব লাগিব দেখাই আছোঁ এতিয়া আপোনালোকে এটা ফিটিং কৰি ল'ব লাগিব ডাইৰেক্ট মাইকটো লগাব নোৱাৰি আৰু এইটো মাইকটো মানে GoProত ডাইৰেক্ট লগাব নোৱাৰি এটা এডাপ্টাৰত লগাব লাগিব এইটো লগাই দিলোঁ এতিয়া এইখিনি হেলমেটৰ ভিতৰত ফিটিং কৰি আপোনালোকক মই দেখাই আছোঁ তো হৈ গ'ল এইটো হ'ল কমপ্লিট ছেট মটৰব্লগিঙৰ আৰু এতিয়া মই আপোনালোকক প্ৰাইচবোৰ কৈ আছোঁ এইটো হ'ল GoPro Hero 9 Black এইটো মই কিনিছিলোঁ 38,000ত এতিয়া প্ৰাইচ ড্ৰপ হৈছে চাগে মই কিনোতে আছিল 38,000 আৰু এইটো টেলিচিনৰ চিম মাউণ্ট এইটো মই লৈছে 1200 আৰু এটা আছিল অলপ ল' কোৱালিটি 500ত পাই যায় কিন্তু মই 1200টো লৈ লৈছোঁ আৰু এইটো হ'ল উলাঞ্জিৰ হাউচিং কেছ এইটো লৈছে 1500 আৰু এইটো হ'ল এডাপ্টাৰ এই সৰু এডাপ্টাৰটোৰ দাম 4000 এইটো 4000 হৈছে এইটো হ'ল Osaka ব্ৰেণ্ডৰ মাইক 500 হৈছে আৰু মাৰ্কেটত বহুত ব্ৰেণ্ডৰ মাইক পাই যাব এইটো মই 2 মান্থছ পৰা ইউজ কৰি আছোঁ ভালে পাৰফৰ্মেঞ্চ দি আছে আৰু এইটো আছিল মোৰ কমপ্লিট মটৰব্লগিং ছেটআপ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব